নমস্কাৰ সকলোকে মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি বুলি ওলাইছোঁ মন্দিৰলৈ বুলি, তাকে গৈ লওঁ। বাকীবোৰ আপোনালোকক দিনটোৰ কিনো কৰোঁ দেখুৱাই থাকিম। আৰু এইফালে তামোল পাণ চাকি ধূপ ধূনা এইবোৰ লৈ ওলাইছোঁ এতিয়া মন্দিৰলৈ বুলি। আৰু এইফালে মোৰ বা ভাগিন দুটা, মাহঁতো আহিছে, মাহঁত পিছত আছিলে সেইকাৰণে ভিডিঅ'ত নোলালে আৰু এইখিনিত। আৰু তাকে গৈ লওঁ, গাঁৱৰে মন্দিৰ যিহেতু ওচৰতে হয়, তাকে খোজকাঢ়িয়ে গৈছোঁ। আৰু এইফালে মন্দিৰৰ ভিতৰ ভাগ পূজা চূজা কৰি ল'লোঁ আৰু তাৰপিছতে প্ৰসাদ দিলে, প্ৰসাদ এখাৰ খাই লৈছোঁ। আৰু যিহেতু ঘৰত একো নোখোৱাকৈয়ে আহিছিলোঁ, এবাৰ প্ৰসাদ খাই গ'লোঁ, আকৌ এতিয়া গৈ আছোঁ পায়স খাবৰ কাৰণে। তো এতিয়া ড্ৰেছটো চেঞ্জ কৰি আহিলোঁ আৰু এতিয়া গৈ লওঁ। সেইফালে আছে মাহঁত বাহঁত, তাকে মাহঁত বহুত দূৰত আছে, ৰৈ থাকিবও বেয়া লাগিলে সেইকাৰণে অকলে অকলে খোজকাঢ়িয়ে গৈ আছোঁ। আৰু সেইফালে লাগিছিলে মা ওচৰৰে বৌ এজনী, বৰমা এগৰাকী, তেনেকৈ আহিছোঁ। গাঁৱত এইদৰে একেলগে পূজা খাবলৈ যোৱাৰ আমেজটো সুকীয়া নহয়নে বাৰু? তাকে বৌহঁত এতিয়াহে আহিছে, আমি ইয়াতো এবাৰ আহি গ'লোঁহি, এবাৰতো ছেকেণ্ড টাইম আহি আছোঁ। আৰু এয়া মন্দিৰৰ পৰিৱেশটো নতুনকৈ বহুতখিনি কামেই কৰিছে, তথাপিতো আৰু অকণমান কৰিবলৈ হয়তো বাকী আছেই। তাকে এয়া মন্দিৰৰ পৰিৱেশ আৰু যথেষ্ট মানুহ হৈছে, মানুহ আহি আছে গৈ আছে। ইয়াত আচলতে বিশেষকৈ মেলা নবহে বাৰু। আৰু এইফালে প্ৰসাদ দি আছিলে, তাকে আমিতো এতিয়া আৰু পায়স খাবলৈহে গৈছিলোঁ, তাকে আমি প্ৰসাদ লোৱা নাই, আমি পায়স ল'লোঁ। ভগৱানৰ প্ৰসাদ যেনেকৈ হ'লেও খাই ভালেই লাগে নহয়নে বাৰু? আৰু পায়সখিনিও খাবলৈ ভালেই আছিলে, তাকে খাই মেলি লৈছোঁ। এইফালে ৰ'দটো ইমান পৰিছে পিঠিতে। আৰু তাৰপাছতে গাঁৱৰে এঘৰত গ'লোঁ আমি পূজা খাবৰ কাৰণে, মানে তেওঁলোকৰ ঘৰতো পূজা পাতে, তাকে তালৈকে বুলি গৈ আছোঁ। এইফালে সৰু সৰু এই ভিডিঅ' ইউটিউবত দেখিবলৈ পাব। এজনী মাজত কোন সোমালেহি লং পেণ্ট পিন্ধি। আৰু এইফালে মহাদেৱৰ প্ৰসাদ মই পিছে খোৱা নাই আকৌ দেই। আৰু এয়া হৈছে মন্দিৰৰ সন্ধিয়াৰ পৰিৱেশটো। গধূলি সময়ৰ পৰা এইদৰে তেওঁলোকে কীৰ্তন কৰিছিলে মন্দিৰতে, আৰু সন্ধিয়ালৈ খিচিৰিৰ আয়োজন কৰা হ'ল। এইফালে খিচিৰি। আজি নেক্সট ডে' আৰু কালি এভাগ পূজালৈ গ'লোঁ আৰু আজি আকৌ ওলাইছোঁ বেলেগ এভাগ মন্দিৰলৈ। আচলতে আজি য'লৈ যাওঁ তাত তিনিদিনীয়াকৈ আয়োজন হয়, আৰু কালি য'লৈ গৈছিলোঁ তাত অকল এদিনীয়াকৈ আয়োজন হয়। সেইটো কাৰণে কালি তালৈকে গ'লোঁ আৰু আজি যাওঁ এতিয়া, আৰু তাৰ পৰিৱেশটো দেখুৱাম আপোনালোকক দেই। আৰু এইফালে চাওকচোন, মন্দিৰলৈ যোৱা ৰাস্তাটোৰ দুয়োকাষে পূৰা সেউজীয়া, মানে চাহপাতবোৰ নতুনকৈ ওলাইছে ন এতিয়া, তাকে গোটেইফালে সেউজীয়া হৈ গৈছে, চাই ইমান ভাল লাগে। আৰু বাগানৰ মাজেৰে এনেকুৱা ৰাস্তাৰে গৈতো মোৰ ভালেই লাগে দেই। আৰু আপোনালোকৰ কেনেকুৱা লাগে জনাব। মেইন ৰাস্তাৰেও আহিব পাৰি, কিন্তু সেইফালে আহিলে যথেষ্ট দূৰ হয়। আৰু এইফালে জগন্নাথ মন্দিৰৰ কাম চলি আছে, যেতিয়া ফুল হ'ব দেখুৱাম বাৰু আপোনালোকক। আৰু এইফালে পাইছোঁহি আৰু মন্দিৰ। আৰু এইফালে মন্দিৰৰ পৰিৱেশ, মানুহৰ সমাগম হৈছে। আৰু এতিয়াই ৰাতিপুৱাতে, নিশা হ'লেতো বেছি হয়, সন্ধিয়া সময়ত বহুত বেছি হয়। আৰু সেয়াই পূজা বুলি খুব সুন্দৰকৈ সজাইছে মন্দিৰভাগ, আহিব আপোনালোকো কেতিয়াবা। আৰু এইফালে মেলা বহিছে পূৰা, আৰু বহুত হৈছে দেখুৱাম বাৰু দেই। দিবি নেকি? কেইটকা চুজি আছে? আৰু এইফালে চাকি ধূপ এইবোৰ ইয়াৰ পৰাই লৈ লৈছোঁ। আৰু ইয়াত ধুনীয়াকৈ মেলা বহে, আৰু জাপি চাপি কিবাকিবি সেইবোৰ ওলাইছে, ভিডিঅ' কৰা নহ'ল। আৰু এইফালে চাকি জ্বলাবৰ কাৰণে সুবিধা কৰি দিছে। আৰু এইটো হৈছে মন্দিৰৰ পৰিৱেশটো। ময়ো চাকি গছ জ্বলাই ল'লোঁ, তাৰপিছত আকৌ মানে ভিতৰত চাকি দিবলৈ দিয়া হোৱা নাই,
গতিকে ভিতৰতে গাখীৰ ঢালিবলৈ যাব লাগিব। আৰু এয়া হৈছে মন্দিৰৰ ভিতৰৰ পৰিৱেশটো, খুব ধুনীয়া। আৰু ইয়ালৈ গৈয়ে থকা হয়, নতুন বছৰতো ইয়ালৈকে আহিছিলোঁ। নতুন বছৰৰ প্ৰথম দিনা, তাৰপাছত মোৰ জন্মদিনৰ দিনাখনো ইয়ালৈকে আহিছিলোঁ। আৰু আপোনালোকে হয়তো ভিডিঅ' দেখিছেই। আৰু তাকে গাখীৰ ঢালি ল'লোঁ। আৰু তাকে আপোনালোকে বাৰু ক'ত ক'ত পূজা কৰিবলৈ গ'ল জনাব দেই। আগৰ দুবাৰ অৱশ্যে মই শিৱসাগৰলৈ গৈছিলোঁ, কিন্তু এইবাৰ শিৱসাগৰলৈ যোৱা হোৱা নাই, ওচৰতে চাইছোঁ। আৰু এই মন্দিৰটো হৈছে খাগৰিজান শিৱ মন্দিৰ, আমাৰ তেনেই ওচৰতে আছে। আৰু সেয়াই পূজাত মানে সেৱা কৰিবৰ কাৰণেও লাইন পাতিবলগীয়া হৈছে, কাৰণ ইমান মানুহ হৈছে। আৰু অৱশেষত মই পালোঁ আৰু সেৱা কৰিবলৈ, তাকে কৰি মেলি আহিলোঁ। আৰু প্ৰসাদৰ ব্যৱস্থাটো বাহিৰতে কৰিছে এইদৰে, তাকে প্ৰসাদ অকণমান লৈ ল'লোঁ ভগৱানৰ নিৰ্মালি হিচাপে। আৰু সেয়াই তাৰপিছত নন্দীৰ ওচৰতো গৈ ধূপ এডাল জ্বলালোঁ। আৰু মনৰ যি আশা আছে সেয়া নন্দীকে জনাই থৈ আহিছোঁ। মহাদেৱে আশাবোৰ পূৰণ কৰিলেই হ'ল। আৰু এইফালে দেখিছেনে ভগৱানৰ ফটোৰ পৰা ইত্যাদি কৰি মানে চব ওলাইছে, আৰু পুতলা কিবা কিবি কাপোৰ কানিলৈকে। আৰু এইফালে এইবোৰ খেলনা কিবা কিবি ওলাইছে, তাকে চালোঁ। আৰু একো কিনা নাই অৱশ্যে, আগতে সৰু থাকোঁতে এইবোৰ বৰ কিনিছিলোঁ, আজিকালি ডাঙৰ হ'লোঁ ন। তাকে এইফালে বেগ ওলাইছে, বৰমাৰ বেগ এটা ল'লে ইয়াৰ পৰাই, তাকে চালোঁ ঘৰলৈ। আৰু এইফালে গৰম গৰম জেলেপি তাৰ পৰা লৈ আহিছিলোঁ, তাকে এতিয়া চাহ একাপ খাই লওঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই।